দুখবোৰ কেৱল চকু পানীতে নাথাকে, বহুতো দুখ হাঁহিটোৰ আঁৰতো লুকাই থাকে। সম্পৰ্ক এটা ভাঙি গ'লে আকৌ জোৰা লগাব পাৰি, কিন্তু যেতিয়া মনটোৱে ভাঙি যায় তেতিয়া তাক জোৰা দিয়াটো বৰ কঠিন। কাৰোবাক দুখ দি ক্ষমা বিচৰাটো একেবাৰে সহজ, কিন্তু যেতিয়া নিজেই দুখ পাব তেতিয়া আনক ক্ষমা কৰি দিয়াটোহে বৰ জটিল। সময় আৰু শিক্ষক দুয়োটাই শিকায়। পাৰ্থক্য মাত্ৰ এয়ে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। আকাশত হেৰাই যোৱা বেলিটোকো এটা নিৰ্দিষ্ট সময়ত বিচাৰি পোৱা যায়, কিন্তু হেৰাই যোৱা বিশ্বাসক জীৱন অন্ত পৰিলেও বিচাৰি পোৱা নাযায়। চকু মুদি কাকো বিশ্বাস নকৰিব। আপুনি চকু মুদি বিশ্বাস কৰা মানুহবোৰেই এদিন চকুত ধূলি মাৰি আঁতৰি যাব। কষ্টৰে আগুৱাই গৈ আধা বাটৰ পৰা উভতি নাহিব, কাৰণ উভতি আহোঁতে যিমান সময় লাগিব সিমান সময়ে আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব। সংঘৰ্ষৰ সময়ত মানুহ অকলশৰীয়া হৈ পৰে, সফলতাৰ সময়ত কিন্তু সঁহাৰি সকলোৱে দিয়ে। মূল্যৱান কোনো বস্তু হেৰালেও ইমান কষ্ট নহয় যিমান কষ্ট আপোন মানুহবোৰ সলনি হ'লে হয়। যিসকলক সমাজে হাঁহে তেওঁলোকৰে ইতিহাস সেই সমাজেই পঢ়ে। আপুনি খ্যাতিলৈ জন্মগ্ৰহণ কৰাটো সফলতা নহয়। যদি আপুনি খ্যাতিৰে মৃত্যুবৰণ কৰে তেন্তে এয়াই এক আপোনাৰ বৃহৎ সফলতা।